মোৰ কেইটামান প্ৰশ্ন আছে মই নাজানো মই প্ৰশ্নকেইটা আকৌ এবাৰ লিখি লৈছোঁ কাৰণ মই পাহৰি যাব পাৰোঁ মোৰ প্ৰথম প্ৰশ্নটো হৈছে মই অকল লাষ্ট ভিডিঅ'টো কিয় পাইছোঁ মোক গোটেই CCTV ভিডিঅ' লাগে আই নিড দ্য হোল CCTV ভিডিঅ' অফ দ্য য়ট আৰু য়টখনৰ মোক নাম লাগে য়টত কোন কোন গৈছিলে মোক সেইখিনি মানুহ লাগে যে গোটেই য়টখনত কোন কোন গৈছিলে মোক সেইখিনি মানুহৰ নাম লাগে আই নিড ইট আই পাৰ্চনেলি নিড ইট মোক পাৰ্চনেলি লাগে নেকি নে অসমৰ ৰাইজক লাগে অসমৰ ৰাইজক লাগে আৰু অসমৰ ৰাইজক উত্তৰ দিব লাগিব কুৱেশ্যন নম্বৰ 5 যদি তোমাৰ বুকুত সৎ সাহস আছে যদি তোমাৰ বুকুত সৎ সাহস আছে তেনেহলে তুমি জুবিনৰ নিথৰ দেহৰ লগত আহিব লাগিছিলে কাৰণ সেইজন মানুহে আপোনাক বনাইছে সেই জুবিন গাৰ্গে আপোনাক বনাইছে সেই নিথৰ দেহৰ লগত আপুনি আহিব লাগিছিলে যে মোৰ জুবিন আমাৰ জুবিন নোহোৱা হৈ গৈছে এটা সম্পদ নোহোৱা হৈ গৈছে আৰু আজি বিশ্ব ব্ৰহ্মাণ্ডই গম পাইছে যে অসমে কি হেৰাইছে কুৱেশ্যন নম্বৰ 6 টো মোৰ হৈছে যে আমাৰ মুখ্যমন্ত্ৰী হওক আমাৰ MLA হওক আমাৰ কোনোবা বোলে চাৰ্কল অফিচাৰ আমাৰ কোনোবা বোলে এটা উচ্চ পদস্থৰ মানুহ তেওঁ যেতিয়া এটা ঠাইৰ পৰা আনটো ঠাইলৈ যায় তেওঁৰ কিমান সিকিউৰিটি থাকে তেওঁৰ লগত এম্বুলেন্স থাকে সব থাকে এনে নাথাকে থাকে ঠিক আছে তেন্তে অসমৰ সম্পদ বুলি জানাৰ পিছত জুবিনদাৰ গা বেয়া বুলি জানাৰ পিছত জুবিনদাৰ লগত ডক্টৰ কিয় নাছিলে আৰু যদি ডক্টৰ আছিলে তেনেহলে সেই ডক্টৰজন গুৱাহাটীৰ পৰা যদি গৈছিলে সেই ডক্টৰজনক আমি সুধিব লাগিব যে ইমান জানাৰ পিছত তেওঁ কিয় সাঁতুৰিব দিয়া হ'ল Yes or no, I don't know if you people can realize what I'm saying.